আশা কৰো আপোনালোক সকলো ভালে আছে যেহেতু এইটো বছৰ যাবলেই হ'ল আৰু মাথো কেটামান দিন 2021 হ'বলে আৰু গোটেই বছৰটো বোলো কৰোনা বুলিয়ে গ'ল আৰু এতিয়া তাৰপিছত কলেজ খুলিলে কলেজ গ'লো আৰু ইমান দিন হ'ল আমি ক'তো আউটিং যোৱাই নাই সো আমি ভাবিছো আৰু গোটেই কেম্পাছৰ মানুহ মিলি আমি ক'বালে যাম কিন্তু নকওঁ ক'লৈ যাওঁ এতিয়া আজি 26 ডিসেম্বৰ সো কালি 27 ডিসেম্বৰ আৰু এইটো বছৰৰ লাষ্ট সানডে সো যাম আৰু কৰবাত এটা কিবাকে প্ল্যান কৰিছো চাও হয়নে নাই হোপফুলি সো আপোনালোকে আমাৰ লগত ট্ৰেভেল কৰিব বুলি আশা কৰিছো সব দেখাম দেই ক'ত গলো কি খালো ন সব okay so stay কালি tuned ৰাতিপুৱা লগ পাম আপোনালোকক see ya good morning everyone good morning as promised আমি আহি গলো yes এতিয়া হৈছে কেটা ছটা 10 ছটাত আমাৰ মানে কেতিয়া টাইমত নহয় আৰু এতিয়া ছটাত ওলাইছো এতিয়া কেটাত গৈ পাও ঠিক নাই আৰু কোজা বিটালৈকে কোৱা নাই নাই নকওঁ ওকে আমাৰ বাস ৰখি আছে ৰাস্তাৰ মূৰত সো বাছলৈ গৈ আছো yes বাস আহি গ'ল yes গোটেই বস্তুবিলাক পিছত থলা দেখোন আমি আগতে বুকিং কৰিছো আগতে ক'ব লাগিছিল না তুমি আমি পিছত বহিম দে বুকিং হৈ গ'ল নাই নহ'ব পিছৰ সিট বুকিং হৈ গ'ল নাই নহ'ব জেন্স পাৰ্টিটো পিছত আছে জেন্স হ'ব দে জেন্স আগত জেন্স পাৰ্টি জেন্টাস লোক আগত এতিয়া টুপি পিন্ধি ললো আমি আমাৰ লাষ্ট সিটটো আজি বহা নহ'ল আৰু আশাই থাকি গ'ল শুনুবা কিমান এক্সাইটেড তুমি পুৰা এক্সাইটেড আৰু না আম্বা একদম বিজি মানুহ হৈ গৈছে আজি একদম আমি লাষ্টৰ সিটটো প্ল্যান কৰিছিলো আমি তিনটা কিন্তু আমি সেপাৰেট হৈ গলো সব দেখ দ্ৰোহী দাদাহঁতৰ মানে হয় দে মইতো ইমান দিনৰ মূৰত পিন্ধিছো কৃষ্ণ আগতে স্কুলত এনেকুৱা কৰিছিলো
ফাটি যাব ব্ৰেক মাৰিলে গোটেই কেইটা নাজানো দেই কেতিয়া যে গৈ পাওঁ নাজানো আৰু আমি কেইটা 7ত ওলাইছিলোঁ এতিয়া 10 বাজি গ'ল ভাবকচোন কেতিয়া আৰু গৈ পাওঁ ভিতৰত আৰু আধা ঘণ্টামান লাগিব চাগে ভিতৰত গৈ পাওঁতে সোমালো ফাইনেলি চাগে ন আমি আহি পালো আমাৰ ডেষ্টিনেশ্যন এতিয়ালৈ আমি ভাল সেই তাতে যাব পৰা নাই কজ বহুত মানুহ একদম আমি সেইকাৰণে ইয়াতে এটা টেণ্ট বনাই ল'লোঁ আৰু এইখিনিতে খাম নহ'লে আৰু ৰখিলে আমাৰ আজি আৰু খোৱা নহয় আৰু ইয়াতে ন চ' আজি আমি ক'ত আহিছোঁ বগামাটি আহিছোঁ আমি আজি চ' তাতে যাব পিছত যাম বাৰু আমি খাই চাই লৈ এতিয়া আছোঁ আৰু এইখিনি দেই চাই লওক বহুত মানুহ দেই আজি লাষ্ট ছানডে বুলি এইটো বছৰৰ পূৰা মানুহ বহুত এই আমাৰ মামী কেনেকুৱা লাগিছে আহি তোমাৰ বহুত ভাল লাগিছে অঁ ভাল লাগিছে বিজি ৰাইজ অকল চব্জি কটা মাছ মাংস কেনেকুৱা লাগিছে তোমাৰ আহি মেইন জেগাখিনি যাব নোৱাৰিলোঁ হ'লেও আৰু যাম অলপ পিছত যাম ফাইনেলি পিকনিকত আহিলোঁ এই বছৰটো ফাৰ্ষ্ট এণ্ড লাষ্ট পিকনিক এতিয়া কমলা খাম আমি কমলা বিতৰণী অনুষ্ঠান কণীটো খোৱা আকৌ আণ্টি খাওক কমলা বাবা আমি কমলা খাওঁ নেকি এটা চব বস্তু খাই আছো আৰু কমলা দিয়া প্ৰসাদ বুলি ভাবিছো কৃষ্ণ কৃষ্ণ মইতো লগাই আহিছো ভাই নিজে ঘৰৰ পৰা কৰি আহিছে মোক খবৰ দিছে মই এতিয়া মেকআপ পাৰ্লাৰ খুলিছে থৈছো দেই এতিয়া এখেতে আইলাইনাৰ লগাব এখেতে লিপষ্টিক লগালে আমাৰ খোৱাই হৈছে আৰু আহাৰ পৰা আৰু পিকনিক পুৰা ভালকে লাগিছে আৰু ন चार्जर दादा के पर आज कुकी लड्डू लड्डू खाओ डियर
বনাই আছে হা বাবা মাংস মই বনাই আছো চিকেন আমাৰ চিকেন বনোৱাৰ ৰান্ধনি কোন জানিনে মানে অ বাহ মজা মজা আৰু কি বনোৱা হ'ল হৈ গ'ল বাকী ৰখা কেনেকুৱা লাগিছে আহি তোমাৰ ইয়াতে বঢ়িয়া লাগিছে ই বা আমাক এৰি খালাই দেখোন ই নাপাই দে অকলে অকলে খাম খাম মুনু খালা নাই কেনেকুৱা লাগিছে ভাল লাগিছে পানী খাইছে কোনোবাই দেই মাছ ফ্ৰাই থেংক ইউ না মোক কাইট থকা লাগে কাইট কাইট এডাল নহয় মৰম লগা কাইটটো এইটো ইমান থেংকছ 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 মাছ ফ্ৰাই ফাৰ্ষ্টতে এতিয়া আমাৰ ভাত ৰেডি ন দিয়া দিয়া ভাত দিয়া বাবা ভাগিনা দিয়া আৰু অলপ দিবা একদম অলপ হৈ যাব হৈ যাব হৈ যাব কি আনিছা চাটনি দিয়া দিয়া ৰহা ধুনীয়া হৈছে এয়া ভাত চিকেন নেমু জলফাই চাটনি ন এইটো চালাড তাৰপিছত পাপৰ আমি মাছ আহি আছে মাছৰ কাৰণে আৰু ৰখিব পৰা নাই আৰু খায়ে দিওঁ আমি চবে একেলগে আৰু মাছ আহিলে আপোনালোকক আকৌ দেখাম আজান বা ষ্টাৰ্ট দিলেই আৰু কোনোবা আমাৰ এটা মাছ আহি গ'ল মাছটো ইফালে দেখাই দিয়াচোন মাছটো দেখুৱা বা এইটো কোনে খাব তুমিয়ে খাবা চাগে এতিয়া খাই বৈ যাব লাগিব আৰু ইয়াতে ইমান বগৰী আছে কেইটামান লৈ যাব লাগিব কিন্তু কেঁচা এতিয়া খাব নোৱাৰি এতিয়া আমি এতিয়া যামগে আৰু লাষ্ট বেটছে খাই আছে তাৰপিছত যামগে আৰু ঘৰত আকৌ যাওঁতে দেখাম বালি ওলাব আৰু যেতিয়া ধুই দিওঁ বাপৰে বস কেনেকুৱা লাগিল তোমাৰ আজি আমাৰ মেনেজাৰ বহুত ভাল লাগিলে এতিয়া বহুত টায়াৰ্ড আমি বাপৰে বাপ এতিয়া লাষ্ট সেটেলমেন্ট খিনি হৈ আছে ইয়াৰিংছ আমি নিপিন্ধিলোৱে পাৱাৰ দেখিছো আমি চব ইয়াতে পিন্ধিম বুলি লৈ আহিছিলো একো পিন্ধাই নহ'ল ইমান ধূলি বাপৰে বাপ এনেকে দিলে একদম ধূলি ওলাই যায় ঠিক আছে আৰু এতিয়া কেতিয়াবা ওলাব পাৰো আমিতো নাজানো আৰু এটা বহি আছো সোমালো যিহেতু এতিয়া শান্তি আৰু এতিয়া যাম আৰু
মাজতে যদি দেখাব পাৰোঁ দেখাম আৰু নহ'লে ঘৰত গৈ লগ পাই আছোঁ দেই মানুহ গোটেইকেইটা আছে নে চাই লোৱা আধা চাদা লৈ ইমান দেৰি ৰখি এতিয়া যাব পাৰিছোঁ চাই অলপমান ফ্ৰেছ হ'লো এতিয়াহে ভাল লাগিছে এতিয়া আমি কি খালোঁ দেখাই আছোঁ এজন আমাৰ মেনেজাৰ কি খাইছা তুমি বাহ বাহ খোৱা খোৱা মইতো ৰসমালাই লৈছোঁ আৰু চাহ বহুত ধুনীয়া নেকি খোৱা খোৱা জনাব